হেল্ল' গাইজ, মোৰ চেনেল আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি ৰাতিপুৱাই ওলাইছোঁ মেডাম মেফি চাবলৈ, আৰু সেয়া হৈছে টিপামত পাতিছে, তো টিপামলৈ আহিছোঁ। প্ৰথমে সকলোকে মেডাম মেফিৰ শুভেচ্ছা যাচিলোঁ, আৰু এতিয়া গৈ আছোঁ। ইমানেই ভিৰ, আহক গৈ থাকোঁ। কি চাওঁ, কি পাওঁ সেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰি আছে কাৰণে বহুত ধূলি হৈছে, আৰু ভিডিঅ'বোৰ ভালকৈ ক্লিয়াৰ হোৱা নাই। এয়া মেডাম মেফিৰ প্ৰথমখন গেট পাই গ'লোঁ, আৰু ইয়াত আহিব হিমন্ত বিশ্ব শৰ্মা ছাৰ, কিন্তু আমি নাপামহি কাৰণ আমাৰ দেৰি হৈ গ'ল, 12টা বাজিলে। আৰু এয়া মেডাম মেফি পাই গ'লোঁ। সেইখন হৈছে ছেকেণ্ড গেটখন, আৰু এতিয়াই মানুহবোৰ বহুত টাইম হৈ গ'ল, সেইবাবে সকলোবোৰ চাই মেলি হয়তো ওলাই গৈছে, আৰু আমি সোমাবলৈ আহিছোঁহে। চাওঁ কি পাওঁ, দেখাম আপোনালোকক। নিশ্চয় গম পাইছে মই ক'ত আহিছোঁ, আৰু এয়া টিপামলৈ আহিছোঁ মেডাম মেফি চাবলৈ। আপোনালোকক দেখাম, লগত এইকেইজনী আহিছে। এতিয়া আহক গৈ থাকোঁ, কি দেখাব পাৰে আপোনালোকক দেখাম। আৰু এইখন হৈছে মেইন গেটখন মেডাম মেফিৰ। আহক যাওঁ। প্ৰথম আহিয়ে এয়া এটা ডাঙৰকৈ পেণ্ডেল দিছে, য'ত হাজাৰ হাজাৰ মানুহ আহিছে, আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে ভাষণ দিলে। এতিয়া গুচি গ'ল, আমি লগ নাপালোঁ। আৰু আগলৈ গৈ থাকোঁ, কি দেখা পাওঁ সেয়া আপোনালোকে চাই থাকক। আমাৰ লগতে আপোনালোকে উপভোগ কৰক। যায় টিপামখন এইফালে যায় ন, টিপাম থান। অঁ, ইমান মানুহ। এয়া ওপৰলৈ গৈ আছোঁ, মানে টিপাম থানলৈ গৈ আছোঁ। যথেষ্ট মানুহ হৈছে। মানুহবোৰ এনেকৈ ওপৰৰ পৰা আহি ভাগৰি এনেকৈ বহি আছে ছাইডত, কাৰণ ইয়াত 1000টা ষ্টেপছ আছে বুলি কয়, আৰু 1000টা ষ্টেপছ বগোৱা ধেমালি নহয়। সেইকাৰণে মানুহবোৰ ভাগৰিবই নিশ্চয়। আৰু উঠি যাওঁতে ইমান কষ্ট, কিন্তু নামি আহোঁতে ইমান কষ্ট নহয়। আৰু সেয়ে ওপৰৰ মানুহ গৈ আছে, আপোনালোকে দেখিছে নিশ্চয়। আৰু এইফালে মোৰ লগত অহা কেইজনী ভাগৰি গৈছে, উঠিব পৰা নাই। আৰু মানুহবোৰ সেই ওপৰতে এইবোৰ গৈ আছে, মানে ইয়াত এইফালে গৈহে তাত পাব। আৰু ইয়াত উঠোঁতে বিৰাট ভাগৰি গৈছোঁ, কাৰণ ষ্টেপবোৰ ইমানেই ওখ উঠোঁতে বহুত ভাগৰ লাগে, কিন্তু নামি আহোঁতে ইমান ভাগৰ নালাগে, যাওঁতেহে অলপ কষ্ট হয়। আচলতে মেডাম মেফি কিয় পতা হয় জানেনে? মেডাম মেফি এইকাৰণে পতা হয় যাতে উপৰি পুৰুষৰ সৈতে অসাহাৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জনমিং বা আশীৰ্বাদ বিচৰা হয়। আৰু মেডাম মেফি মানে হ'ল, ইয়াৰ অৰ্থ হৈছে মে মানে তৰ্পণ, দাম মানে মৃতক, আৰু ফ্ৰী মানে হ'ল মৃতকৰ দেও। আৰু এয়া লাহে লাহে আমি পাই গৈছোঁ, সেই পেণ্ডেল দিছে তাত পাব লাগিব, তাতে আছে টিপাম থান। আৰু তলৰ দৃশ্যটো আপোনালোকক অলপ দেখাওঁ, ইমানেই ধুনীয়া দৃশ্য, চাৰিওফালে পাহাৰ, আৰু এয়া মানুহবোৰ আহি আছে ওপৰলৈ, দেখিছে? আৰু চাৰিওফালে পাহাৰ, নৈ, আৰু এই আমি পাই গ'লোঁ। মানুহ বহুত আছে, চাওঁ আহক কি পাওঁ, দেখাওঁ আপোনালোকক। আৰু আহি পাই গ'লোঁ, এইখন হৈছে টিপাম থান। আৰু এইখন পাহাৰৰ ওপৰত আছে, সেইকাৰণে 1000 ষ্টেপছ বগাই এই থানখন চাব আহিবলগীয়া হয়। আৰু
চাওঁ কি ক'ত ক'ত পূজা কৰে। অসমত পোনপ্ৰথমবাৰ বাবে আয়োজন কৰা হৈছিল টিপামৰ বুঢ়া ডাঙৰীয়া থানত, অৰ্থাৎ ইয়াতে পতা হৈছিল। সেইবাবে ইয়াত প্ৰতি বছৰে 31 জানুৱাৰীৰ দিনা মেডাম মে ফি হিচাপে পতা হয়। আৰু এইফালে আছে চাওলাং চুকাফা, অৰ্থাৎ এইজনে অসমলৈ এই পৰম্পৰা আনিছিলে বুলি মানুহে বিশ্বাস কৰে। আৰু এইফালে পূজা কৰি আছে, মানে এই পূজাত ফুৰাতাৰা আলুং অথবা নিৰাকৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ইং দাম খাম বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। অৰ্থাৎ সেয়া দেখিছে ন, সোণালী ড্ৰেগন আঁকি লৈছে আৰু সিহঁতে পূজা কৰিছে। আৰু এয়া আমি থকা ঠাইৰ চাৰিওফালে পৰিৱেশটো। আৰু এই পৰম্পৰাৰ বাবে ইয়াত সমূহ ৰাইজে গোট খাই 8চকীয়া অস্থায়ী সফি সাজে আৰু ইয়াত 8খন মেহেঙা পাতি, মানে শৰাই পাতি তেওঁলোকে আদি পিতা লেংডন দেৱতা প্ৰমুখ্য 8জন ফিক উপাসনা কৰে। আৰু এয়া হৈছে সোণালী ড্ৰেগন অংকিত পতাকা। আছিল টিপাম থানৰ দৃশ্য, আৰু সৰু সৰুকৈ দেখাবলৈ চেষ্টা কৰিলোঁ কি আছে। এতিয়া তললৈ গৈ আছোঁ আৰু কি পাওঁ সেয়া আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। এয়া ওলাই আহিলোঁ আৰু এইফালে এটা ৰংঘৰ বনাইছে, সেইটো আপোনালোকক দেখাওঁ। এইফালে নাযাওঁ, এইফালে এটা ৰংঘৰ বনাইছে। এয়াই আছিল আজি দেখাবলৈ। এতিয়া বিয়াত জুভুক লাগিছে, কিবা এটা খাবলৈ যাওঁ আৰু কি পাওঁ খাই ঘৰলৈ যাওঁ। আৰু ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে, আৰু যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইয়াতে সামৰিছোঁ। তেনে বাই বাই।